এইবাৰ আপোনালোকক স্বাগতম জনাইছো বুধবৰীয়া গ্ৰন্থমেলালৈ বিভিন্ন লেখকৰ ন গ্ৰন্থৰ খবৰ লৈ আহো আমাৰ এই বুধবৰীয়া গ্ৰন্থমেলাৰ জৰিয়তে আৰু আজি আপোনালোকক বুধবৰীয়া গ্ৰন্থমেলালৈ লৈ যাব আমাৰ সাংবাদিক বিষ্ণু শইকীয়াই নমস্কাৰ ভাল খবৰৰ বুধবৰীয়া গ্ৰন্থমেলালৈ স্বাগতম জনাইছো আৰু আজি আমাৰ লগত উপস্থিত আছে এজন বিশিষ্ট সাহিত্যিক নামেই যাৰ পৰিচয় আৰু সেইগৰাকী সাহিত্যিকৰ লগত আমি আজি কথা পাতিম তেখেতৰ সাহিত্য জীৱনৰ যি কৃতি বা তেখেতে কেনেধৰণে সাহিত্য চৰ্চা কৰিছিল শেহতীয়া তেখেতে কি ধৰণে জড়িত হৈ আছে সাহিত্য চৰ্চাত সেই সম্পৰ্কে আমি তেওঁলোকৰ কথা পাতিবলৈ আগবাঢ়িম আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ আপোনাক আমি স্বাগতম জনাইছোঁ আমি বুধবৰীয়া গ্ৰন্থমেলাত প্ৰত্যেক দিনাই এজন বিশিষ্ট সাহিত্যিকৰ লগত কথা পাতোঁ আজি আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়াকৈ আপুনি কেনেধৰণে জড়িত হৈ আছে সাহিত্য ৰচনাৰ ক্ষেত্ৰত সাহিত্য ৰচনা মানে শেহতীয়াকৈ 2016 চনত মই এখন গ্ৰন্থ লিখিলোঁ সেই গ্ৰন্থখন কিন্তু মোৰ সাধাৰণতে গল্প বা উপন্যাস লেখা মানুহ হিচাপেতো বিচাৰে কিন্তু সেইখন কিন্তু তেনেকুৱা নহয় সেই গল্পখন হ'ল সেই গল্পখনৰ নাম হ'ল সেই গ্ৰন্থখনৰ নাম হ'ল দেশকথা অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি আপোনাৰ প্ৰথমটো চুটি গল্প আছিলে ভাওনা আৰু আপোনাৰ যিমান সাহিত্য ৰচনা হৈছে তাৰ ভিতৰত বেছি সংখ্যক গৰিষ্ঠ সংখ্যকতে দেখা যায় খুব প্ৰাঞ্জল ভাষাৰে খুব সুন্দৰ নাম দিয়ে আপোনাৰ সেহি গুণনিধিয়ে হওক বা জাক এৰি নাহিকে উপাম আচলতে এই কি কাৰণে আচলতে ইমান সহজ সৰল প্ৰাঞ্জল বা এনেধৰণৰ নাম কিছুমান দিয়ে আৰু যিবোৰে আকৰ্ষিত কৰি আহিছে পাঠক সমাজক নাম বিচাৰোঁ নামখিনি হৈ যায় আৰু নামখিনি হৈ যায় সাধাৰণতে মই তিনিটা শব্দ থকা মানে নাম মই ভাল পাওঁ যেনে গঙা চিলনী পাখি জাক এৰি নাহিকে উপাম ইত্যাদি হয় প্ৰফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি জয়ীচন গগন ব্যাপী সেহি সব্যসাচী এইবিলাক মোৰ নামবিলাক যথেষ্ট ভাবি দিয়া হয় দিয়া হয় কাৰণ নামটোৰ দ্বাৰা ভিতৰত কি আছে এটা সুন্দৰ ধাৰণা এটা হ'ব আৰু যাতে এইটো আকৰ্ষণীয় হ'বৰ কাৰণে এইখিনি দিওঁ আৰু ভাওনা বুলি ক'লে অসমৰ গ্ৰাম্যাঞ্চলত গ্ৰাম্য জীৱনৰ এটা অবিচ্ছেদ্য অংগ আৰু সেই ভাওনাক লৈ আচলতে বহু কথা সৃষ্টি হয় বহু আৱেগ জড়িত হৈ আছে অকণমান জনাব নেকি পাঠক সমাজক যে আপোনাৰ সেই ভাওনা গল্পটো যিসকলে পঢ়া নাই কি আছে আচলতে তাত অসমত আমাৰ গাঁৱৰ ফালে কেনেকৈ ভাওনা হয় তাৰ কথাটো আছেই তাৰ ভাওনা আমাৰ জীৱনত মানে ডেকা গাভৰু বয়সীয়া তয়সীয়া সকলো বোৱাৰী চব জড়িত নহয় ভাওনাৰ যোগেদি মই এটা ৰোমান্টিক আখ্যান মানে তাত দাঙি ধৰিছোঁ সেইটো জীৱনত মোৰ প্ৰথম গল্প আৰু সেইটো গল্প লিখিছোঁ মই কলিকতাত মই তেতিয়া কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত মই মানে পঢ়ি আছিলোঁ বিজ্ঞানৰ ছাত্ৰ আছিলোঁ মোৰ MSc পৰীক্ষাৰ প্ৰায় 3 মাহৰ আগতে সেই গল্পটো লেখা মানে গাঁৱলৈ খুব মনত পৰিছিল সেইকাৰণে লিখিছিলোঁ সেইটোৱে মোৰ জীৱনৰ প্ৰথম গ্ৰন্থ সেইটো গল্প লেখাৰ পাছত ভাবিছিলোঁ যে মই এইটো লিখিব লাগে লিখি লোৱাৰ পাছত এইটো গল্পবোৰ লিখিব নোৱাৰিম পাছত লিখি গ'লোঁ আৰু পাতাল ভৈৰাবী 1988 চনত সাহিত্য একাডেমীৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিলে আৰু এই পাতাল ভৈৰাবীখনৰ এই বহুকেইখন আপোনাৰ উপন্যাস আছে কিন্তু পাতাল ভৈৰৱীখনত কি আছে এনে যাৰ বাবে আপুনি কি বিচাৰি পাইছে বা আপুনি নিজে কিমান সন্তুষ্ট পাতাল ভৈৰৱী লেখাৰ কথা এটা আছে চাওক পাতাল ভৈৰৱীৰ যিটো জীৱন যি পৰিৱেশ যি বিষয়বস্তু লৈছোঁ সেইটো মোৰ জীৱনৰ লগত কোনো সম্পৰ্ক নাই সেই সময়ত মানে যোৱা শতিকাৰ 80 দশকত এই যে টিভি খুব চলিছিল নহয় মই ভাবিছিলোঁ যে টিভি যদি এনেকৈয়ে চলে উপন্যাস লিখিবলৈ হ'লে এই উপন্যাস বোলা বস্তু জীয়াই থাকিবলৈ হ'লে উপন্যাসখন বেলেগ ধৰণৰ হ'ব লাগিব ভাবিছিলোঁ যে বেলেগ ধৰণৰ হ'ব হ'লে বিষয়বস্তু ব্যতিক্ৰমী হ'ব লাগিব তাৰ চৰিত্ৰসমূহ ব্যতিক্ৰমী হ'ব লাগিব আৰু তাৰ যিটো আখ্যান ভাগ অত্যন্ত দ্ৰুতগামী হ'ব লাগিব এই তিনিটা বস্তু মই বিচাৰি পালোঁ মানে চোৰাং কাৰবাৰ মানুহে কৈছে কানিৰ চোৰাং কাৰবাৰটো জানিবৰ কাৰণে মই ডিব্ৰুগড়ৰ পৰা একেবাৰে মাৰ্ঘেৰিটালৈকে ইফালে উত্তৰ লখিমপুৰলৈকে গোটেইখিনি জেগা মই অধ্যয়ন কৰি পেলাই মই সেইখন লিখিলোঁ আৰু তাৰ যোগেদি মই এটা কথা কৈছোঁ যে এই পুলিচ বিষয়া ৰাজনীতি মানুহ এইবিলাকৰ সহায় নল'লে কোনো চোৰাং কাৰবাৰ কৰিব নোৱাৰে
আৰু লগে লগে এই সকলৰ সহায়তহে আচলতে বেয়া কামবোৰ হৈ থাকে। এওঁলোকৰ অলপ যোগ থাকিব পাৰে, এনেকুৱাটো মই পাইছোঁ। তাৰোপৰি সেই সময়ৰ যিটো ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিৰো অলপ আভাস আছে ৭০ দশকৰ, যোৱা শতিকাৰ সেইখিনি আছে। আৰু ইয়াৰ গঠন, ইয়াৰ কাহিনীভাগ ইমানেই মৰ্মস্পৰ্শী, ইমানেই হেৰি যে এইটোৰ চিনেমা নিৰ্মাণ হৈছে, হিন্দীত চিৰিয়েল হৈছে, টিভিত। আৰু এখন আপোনাৰ কিতাপ যিখন ইংৰাজীলৈ অনুবাদ হৈছে, আপোনাৰ মই জনাত যদি ভুল হোৱা নাই ২২খন কিতাপ এতিয়ালৈকে আপোনাৰ ইংৰাজীলৈ অনুবাদ হৈছে, তাৰ ভিতৰত কায়কল্প এখন। আৰু কায়কল্পৰ আচলতে কাহিনীটো কেনেকুৱা ধৰণৰ, আৰু কায়কল্পৰ ৰচনাৰ মূলতে কি আছিল? কায়কল্প এই উপন্যাসখনে এটা ভাৰতবৰ্ষতে শ্ৰেষ্ঠ বঁটা লাভ কৰিছে, সৰস্বতী সন্মান। সৰস্বতী সন্মান মোৰ বাহিৰে উত্তৰ পূব ভাৰতৰ কোনো মানুহে পোৱা নাই। কায়কল্প কিতাপখনত পাইছে। কায়কল্প কিতাপখন পোৱাৰ মূলতে হেনো তেওঁলোকে পুৰস্কাৰ দিয়াৰ সময়ত মোক কৈছে যে কায়কল্পৰ যিটো বিষয়বস্তু, এই ধৰণৰ বিষয়বস্তু কোনো ভাৰতীয় উপন্যাসিকে লেখা নাই, সেইকাৰণে পাইছোঁ। আৰু এখন কিতাপ আছে অফুৰন্ত যৌৱনৰ সমিধান। এই কিতাপখন বেষ্ট চেলাৰ হৈছিলে আৰু খুব বিক্ৰী হৈছিলে। ইয়াত কি আছে আচলতে? তাৰ কথা ক'বলৈ হ'লে মই কায়কল্পৰ কথা ক'ব লাগিব। কায়কল্পৰ বিষয় হৈছে কি, মানুহৰ চিৰন্তন আকাংক্ষা হ'ল সদায় যুৱক হৈ থকা, যুৱক যুৱতী হৈ থকা, এতিয়া পুনৰ্যৌৱন লাভ। এই পুনৰ্যৌৱন লাভ সম্ভৱপৰ বিজ্ঞানৰ দৃষ্টিভংগীৰো, আধুনিক বিজ্ঞানৰ যোগেদিও পাৰি, আমাৰ আয়ুৰ্বেদৰ যোগেদিও। আয়ুৰ্বেদ আৰু আধুনিক বিজ্ঞানৰ সমন্বয় মই যিখিনি জ্ঞান লাভ কৰিলোঁ, সেই জ্ঞানখিনি যদি প্ৰয়োগ কৰে, তেতিয়াহ'লে যিকোনো মানুহে পুনৰ্জীৱন লাভ কৰিব বুলি মোৰ একান্ত বিশ্বাস। পুনৰ্জীৱন লাভৰ সম্বন্ধে যিখিনি কথা আছে উপন্যাসত, কথাবিলাক মানুহে সজা বুলি ভাবিতো, যিখিনি বৈজ্ঞানিক তথ্য আছে সেইখিনি কিন্তু সজা নহয়। সেইকাৰণে কায়কল্প পঢ়ি পেলাই মানুহে ভাল পালে। বহুত মোৰ পঢ়ুৱাই ক'লে যে কায়কল্পৰ যিখিনি বৈজ্ঞানিক সত্য, সেইখিনি লৈ পেলাই আচলতে আপুনি স্বাস্থ্য বিজ্ঞানৰ এখন কিতাপ লিখক। সেইকাৰণে মই স্বাস্থ্য বিজ্ঞানৰ সেই কিতাপখন লিখিলোঁ। সেইখনৰ নাম হ'ল দেহ কথা, অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি। দেহ কথা অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি। সেই কিতাপখন লিখিলোঁ। মানে তাত আসনৰ কথা আছে, প্ৰাণায়ামৰ কথা আছে, কি কি খাব লাগে এইবিলাকৰ কথা আছে। গোটেইখিনি যিটো দৰকাৰ সেইখিনি আছে। মানুহৰ দৰ্শন কেনেকুৱা হ'ব লাগে, কেনেকুৱা মানুহৰ বয়স সম্বন্ধে যদি ভ্ৰান্ত ধাৰণা কেনেকৈ দূৰ কৰিব লাগে, এইবিলাক কথা আছে। মই এই কিতাপখনৰ এনেকুৱা এটা সঁহাৰি পঢ়িব পাম বুলি ভবা নাছিলোঁ। ছাৰ, আপুনি বহুকেইখন উপন্যাস অসমীয়া সাহিত্য সমাজলৈ উপহাৰ দিছে, ইখনৰ পিছত সিখন উপহাৰ দিছে। আমি দেখুৱাব বিচাৰিম, যদি সম্ভৱ হয়, যাক এৰি নাহিকে উপাম। এইখন এখন খুবেই জনপ্ৰিয় উপন্যাস তেখেতে লিখিছিলে, আৰু তাৰপিছত ইখনৰ পিছত সিখন উপন্যাস, গল্প, চুটি গল্প অসমীয়া সাহিত্য জগতলৈ উপহাৰ দিছিলে। পাতাল ভৈৰৱী, এইখন 1988 চনত পাতাল ভৈৰৱীৰ বাবে সাহিত্য একাডেমীৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল। আৰু পৰৱৰ্তী সময়ত আচলতে চিনেমাও নিৰ্মাণ হৈছিলে ঠিক একেদৰেই। গঙা চিলনীৰ পাখি, এইখন হৈছে গঙা চিলনীৰ পাখি। আৰু এনেধৰণে কেইবাখনো ইখনৰ পিছত সিখন জনপ্ৰিয় উপন্যাস এইগৰাকী সাহিত্যিকে ৰাইজৰ মাজলৈ, পাঠক সমাজলৈ আগবঢ়াই দিছিলে। সেহি গুণনিধি, আমি আৰু এখন দেখুৱাব বিচাৰিম, সেহি গুণনিধি। এইখন এখন খুব সুন্দৰ কিতাপ, এইখনো তেখেতে লিখি উলিয়াইছিলে। আৰু এটা কথা আমি যদি চাওঁ, আপোনাৰ যিসমূহ কিতাপ আছে, যিসমূহ ৰচনাৰাজি, যিসমূহ লেখা, এইখিনিত কিন্তু খুব ভাষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰাঞ্জলতা দেখা যায়। আৰু সাধাৰণ ৰাইজে কিন্তু সহজতে বুজি পায়। আচলতে আপোনাৰ এই লেখাৰ এটা বিশেষ বৈশিষ্ট্য আছে বুলি আমি ভাবোঁ। ধৰক মানে যিকোনো ভাষাৰে সুন্দৰ গদ্য বুলিলে এইটো বুজায় যিখিনি গদ্য আচলতে মানুহে বুজি পায়, সেইটোৱেই বুজিছে নাই। মই সেইকাৰণে আমাক ভাষাৰ যোগেদি যদি বস্তুটো প্ৰকাশ কৰিবলৈ হওঁতে যিটো ভাষাৰে বুজালে সহজে বুজে, সেইটো ভাষাই ব্যৱহাৰ কৰোঁ। চৰিত্ৰবিলাকৰ লগত মিলা এটা ভাষা লাগিব। যেনে গঙাচনীৰ পাখি, তাৰ চৰিত্ৰসমূহতো চব গাঁৱৰ মানুহ। সেইকাৰণে চৰিত্ৰসমূহৰ যিটো গাঁৱৰ মানুহে যিটো ভাষা কয়, সেইটো ব্যৱহাৰ কৰা হৈছে। সেইদৰে লিখকৰ যিখিনি ভাষা তাত, সেইখিনিও সেইভাবে কৈছে। সেইদৰে পাতাল ভৈৰৱী ভাষাটো নিমিলে। সেইখন অন্ধকাৰ জগতৰ মানে ভাষা।
তাত সেই চোৰাং কাৰবাৰীবিলাকৰ নিজস্ব যিটো ভাষা সেই ভাষাত চলিছে সেইটো কাৰণে সেইদৰে ধৰক সেহী গুণনিধি মাধৱদেৱৰ জীৱনৰ ভিত্তিক উপন্যাস বা ড্ৰাগৰী নাহিবা শংকৰদেৱৰ জীৱন সেই সময়তে তাতে কিছুমান ভকতীয়া কথা আছে ঠিক মানে যি আচলতে ভাষা বুলিলে ভাষাটো সদায় স্বচ্ছ হ'ব লাগে কাৰণ ভাষাৰ উদ্দেশ্য হৈছে কি সংযোগ কৰা যদি সংযোগেই নহয় দাখলৰ গতি যদি আমি ভাৱৰ সংযোগেই কৰিব নোৱাৰোঁ পাঠকসকলৰ লগত ভাষা এটা যিকোনো এটা ভাষা লেখাৰ কোনো উদ্দেশ্য নাই সেইকাৰণে ইংৰাজী ভাষাত কৈছে যে ভাল ইংলিছ কোনবিলাক যিবিলাক ভাষা যিটো ইংৰাজীৰ পঢ়িলে মানে তৎক্ষণাত বুজি পায় সেইকাৰণে ডাঙৰ ডাঙৰ শব্দৰে থকা ইংৰাজীবিলাক ভাল ইংৰাজী নহয় আৰু ছাৰ আমি দেখিছোঁ আপোনালোকৰ দিনৰ পৰা জোনাকী যুগৰ পৰা হওক বা ৰামধেনু যুগৰ পৰা আজিৰ পৰ্যায়লৈ সাহিত্য এটা বেলেগ ধৰণৰ উত্তৰণ ঘটিছে আৰু আজিৰ যিসকল সাহিত্যিক আছে নৱপ্ৰজন্মৰ যিসকল সাহিত্যিক বা যিসকল নৱাগত সাহিত্যিক এই যিটো ধাৰা তেওঁলোকে সেই আগৰ পুৰণি ধাৰাটোৰ পৰা এইটো ধাৰালৈ অহালৈকে কিবা পৰিৱৰ্তন দেখিছে নেকি সাহিত্যই এটা যুগৰ প্ৰতিফলন কৰে নহয় এতিয়া মই গঙা চিলনী পাখি যিটো যুগত লিখিছিলোঁ তাৰ পাছৰ যুগতো মই লিখিছোঁ পাতাল ভৈৰৱী প্ৰত্যেক যুগে যুগে মানুহৰ চিন্তাধাৰা বদলি হয় নহয় হয় একেবাৰে শেষত যিটো আমাৰ এতিয়া বিজ্ঞানৰ যিটো যুগ আহিল তাতে কায়কল্প হ'ল হয় এতিয়া সামাজিক যিবিলাক সমস্যা আৰু আধুনিকতাৰ যিবোৰ সমস্যা আধুনিক হোৱাৰ যিটো গৌৰৱ এইবিলাক কথাটো এতিয়াৰ যুৱক যুৱতীয়ে লিখিব লাগিব মই ভাবিছোঁ অসমীয়া গল্পৰ ক্ষেত্ৰত অসমৰ উপন্যাসৰ ক্ষেত্ৰত আধুনিক যুগক দাঙি ধৰিবলৈ আধুনিক যুগক দাঙিবলৈকে বৰ্তমান যিসকল লিখক আছে যাৰ বয়স 40 বছৰ বা 50 বছৰৰ তল তেওঁলোকে সেইখিনি কাম কৰিছে বুলি মোৰ এটা বিশ্বাস হয় তাৰ কাৰণে নতুন নতুন ভাষাৰ সৃষ্টি কৰিছে নতুন নতুন সাহিত্যৰ শৈলীৰ সৃষ্টি কৰিছে তেওঁলোকে আৰু আধুনিকতাবাদ নিৰ্মাণ বহিৰ্নিৰ্মাণ সাহিত্যৰ এইবিলাক যে নতুন নতুন কথাবিলাকে তেওঁলোকে প্ৰয়োগ কৰিব পাৰিছে প্ৰয়োগ কৰিব তাৰ ভিতৰতে ধৰ কিছু শক্তিশালী লিখক লেখিকাৰ সৃষ্টি হৈছে বিশেষকৈ বেছি ভাল সৃষ্টি হৈছে কবিতাৰ ক্ষেত্ৰত হয় এয়া আছিল বিশিষ্ট সাহিত্যিক সকলোৰে পৰিচিত ডক্টৰ লক্ষ্মীনন্দন বৰা আৰু ভাল খবৰৰ বুধবৰীয়া গ্ৰন্থমেলাত আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিলোঁ কিছু শিকিবলৈ চেষ্টা কৰিলোঁ আৰু তেখেতৰ অসমীয়া সাহিত্য সমাজলৈ যিসমূহ অৱদান আগবঢ়ালে সেইসমূহৰ কিছু চমুকৈ হ'লেও আমি চুবলৈ চেষ্টা কৰিলোঁ আৰু আজি ইমানতে বুধবৰীয়া গ্ৰন্থমেলাৰ পৰা বিদায় মাগিছোঁ অহা সপ্তাহত পুনৰ আন এজন সাহিত্যিকৰ ওচৰলৈ আমি যাম ধন্যবাদ